ঐ আজি কি হ'ল? ঐ ইমান দেৰি হ'ল। আমাৰ ছাৰচোন ক্লাছত আজি দেখা দেখিয়ে নাই যে। নে আজি ক্লাছ আছে বুলি পাহৰিলে নেকি আকৌ? হাই ঐ। তোৰ কি হ'ল? ঐ ক্লাছ হোৱাই নাই, টোপনি আহিলে যে। তই গমেই নাপাৱ হপাই। চুৰ খেদিবলৈ গৈছিলা আকৌ ৰাতি। ঐ ল'ৰা, কি ডাঙৰ ডাঙৰ মুখ আছে বুলি কথা ক'বলৈ আহিছ? তহঁতি ল'ৰাবিলাকে কি বুজিবি? আমিহে জানো চিৰিয়েলত কিমান মজা আছে। কথা গুৰি ক'বা। ঐ ৰাতি চিৰিয়েল চালে মানে? তোন চাইছো তোন। তহঁতি কি বুজিবি? ইমান ধুনীয়া লাগে চিৰিয়েল চাই। কালি মাৰ লগত ৰাতি চিৰিয়েল চাই থাকোতে টোপনি ক্ষতি হ'ল। ৰাতি 12টা বাজি গ'ল গমেই নাপালো। হয় নেকি? ছাৰ আহক। ক্লাছত যদি টোপনি মাৰো তেতিয়াহে মজাটো ওলাব। নে কি কণ্টিত? তেৰাইহে জানে আৰু দেই কৃষ্ণ। আজি ছাৰ নাহে চাগে বুজিছ? ইমান দেৰি হ'ল। এপিয়ডৰ বেলে মাৰিব হ'ল। এতিয়ালৈকেচোন ছাৰৰ কোনো দেখা দেখিয়ে নাই। গুড মৰ্নিং ছাৰ। মৰ্নিং। পিছে তহঁতৰ কাৰণে আজি এটা বহুত ভাল খবৰ আছে। সেই ভাল খবৰটো দিবলৈহে আহিছো। বহুত ভাল খবৰ নেকি ছাৰ? ভালটো ভাল খবৰে বাৰু, কিন্তু কিমান ভাল খবৰ সেইটো হ'লে মই নাজানো। মই খবৰটো দিয়াৰ পিছত তহঁতি নিজেই বিচাৰি ল'বি কিমান ভাল খবৰ দেই। গৰম বন্ধৰ উপলক্ষে তহঁতৰ যিটো মৰ্ণিং ক্লাছ হৈ আছিল সেইটো আজিৰ পৰা বানপানী হোৱাৰ উপলক্ষে স্থগিত ৰখা হ'ল। বুজিলি নে ল'ৰাহঁত? বহুত ভাল খবৰটো আকৌ ছাৰ এইটো। বহুত ভাল খবৰ নেকি? হয়তো আকৌ ছাৰ। গৰম বন্ধ বুলিও নহ'লে ক'তো ফুৰিবলৈ যাবলৈ নাপাওঁ। এতিয়া ক্লাছ নহয় যেতিয়া অন্ততঃ মামাহঁতৰ ঘৰলৈ যাব পাৰিম ন। পিছে ছাৰ আজি ক্লাছ কৰিবনে নে নকৰে? তহঁতিয়ে কচোন, আজি মই তহঁতক ক্লাছ কৰিলে ভাল পাবি নে নকৰিলে ভাল পাবি? তহঁতৰ খুচিমতেই আজি কৰিম। স্কুল বন্ধ দিছে যেতিয়া মোৰ হিচাপত আজি ক্লাছ নকৰিলে ভাল হ'ব নেকি ছাৰ? তাতে আকৌ আমাৰ এই ভাগৰ টোপনি ক্ষতি হৈ আছে নহয় ছাৰ। নকৰিলে ভাল হ'ব নেকি? পিছে ক'ত টোপনি ক্ষতি হ'ল? ক'ৰবাত চোৰ ৰখিবলৈ গৈছিলি নেকি? নহয় ছাৰ। চোৰ ৰখিবলৈ যোৱা নাই। এই চিৰিয়েলে পালে। কালি বোলে চিৰিয়েল চাওঁতে হেনো ৰাতি 12 বাজিলে। সেইটো কাৰণে আজি ক্লাছত অকণমান হামিয়াও আছে। কথাটো হয়নে বাৰু জিম্পি? হয় ছাৰ। কালি মানে মাৰ লগত নতুন চিৰিয়েল এখন ওলাইছে অসমীয়া। সেই চিৰিয়েলখন চাই থাকোতে বহুত ৰাতি হৈ গ'ল আকৌ। বাহ অন্ততঃ চিৰিয়েল চাইও টোপনি ক্ষতি হৈছে। ঠিক আছে তেতিয়াহ'লে তহঁতি যাওঁ নে কি ক'ব নোৱাৰো হ'লে। মই হ'লে যাওঁ। পিছে যোৱাৰ আগতে কথা এটা সুধো, চিৰিয়েলখনৰ নামটোনো কি? যদি ভাল ময়ো চামগে আৰু। চিৰিয়েলখনৰ নামটো চুপা-চুপি ছাৰ। কি? চুপা-চুপি চিৰিয়েলৰ নাম? বৰ সাংঘাতিক নাম কিন্তু দেই। হ'ব তহঁতেও ইমান হাঁহিব নালাগে। অসমীয়া চিৰিয়েল যেতিয়া এবাৰ চাবি। ভাল হ'লে চাবি, বেয়া হ'লে নাচাবি। সেইটোনো কি কথা? ইমান দাঁতুলেও হাঁহিবলৈ ইমানো তাই বেয়া কামটো কৰা নাই দে। ঠিক আছে মই যাওঁ তেতিয়া। অ'কে ছাৰ। মা কচম। জিম্পি, কোনটো চেনেলত দিছে এখন চিৰিয়েল? মই কিন্তু নামটো আজিহে শুনিছো। চুপা-চুপি। ময়ো আজিহে শুনিছো দেই এনেকুৱা চিৰিয়েলৰ নাম। মই পিছে আগে শুনাই নাই। ময়ো কিবা নামটো নতুন যেন পাইছো। বুৰ্বক চেনেলত দিয়া নাই, ইউটিউব চেনেল এটাত দিছে। ইউটিউবত চাৰ্চ কৰিলে পায়। গৈ পানি চাবিচোন, ইমান মজা লাগে। বেঙাকেইটা। ইউটিউবতহে পায় নেকি? আজি তেতিয়াহ'লে মই গৈ পানি মাৰ ভাগৰ মোবাইলটোত বিচাৰি চাবগে লাগিব ৰ। তহঁতে কি ইয়াত কথা আড্ডা মাৰি থাকিবি নে ঘৰলৈ যাবি? তহঁতি যাওঁ নে নাযাওঁ ক'ব নোৱাৰো। মই হ'লে যাওঁ দেই। যাওঁ বুলি কৈ কিবা চকুৰ পচাৰতে গাই থৈ গ'লৈ। কম্পিটো ব'ল আমি যাওঁ। ব'ল ময়ো যাওঁ ব'ল। মা কচম কম্পিটো বৰ ডেঞ্জাৰ চিৰিয়েলৰ নাম উলিয়াই দিলে চুপা-চুপি। আজি চাবগে লাগিব ৰ ইউটিউবত চাৰ্চ কৰি। তাকে কি সাংঘাতিক নাম উলিয়াই দিলে চুপা-চুপি। ময়ো আজি মাৰ মোবাইলত চাৰ্চ কৰি চাবগে লাগিব ৰ। চাব লাগিব। নতুন ফিল্ম আহিছে যেতিয়া চাব লাগিব। ঠিক আছে যা তেতিয়া দেই। বাই। চাই ভাল লাগিলে কিন্তু দেই। সেইটো কাৰণে ছোৱালীবোৰ এইখনক লৈ পগলা। টোপনি ক্ষতি কৰি হ'লেও চাই। 9 নম্বৰ খণ্ডটোলৈকেহে পালোচোন। 10 নম্বৰটো ক'ত গ'ল? ইমান দেৰি পৰা বিচাৰি ফুৰিছো নাই পোৱা যে। সৰ্বনাশ। এইটো ইমান পটককে ডাটা শেষেই হৈ থাকিলে যে। মায়ে গম পাব লাগিলে এতিয়া মোৰ পিঠি বাবৈ ফলীয়া পৰিব। নাই মই মোবাইলটো ধুনীয়াকে ইয়াতে থৈ পঢ়োৱাহে কথা। কম্পিটো ল'ৰাটো অথনিয়ে স্কুলৰ পৰা অহা দেখিলো। মাত বোল নাই যে ক'লে গ'লগে আকৌ? বেটা ক'ত গ'লি ল'ৰাটো ৰুমত আছে বুলি ভাবিছিলো। ৰুমত নাইচোন। স্কুলৰ পৰা আহি ভাত পানী নোখোৱাকে ক'লে গ'লগে আকৌ? কম্পিটো আজিকালি ল'ৰাবিলাক মানে একদম ভাত পানীত ৰাপ নাইকিয়া হ'ল দেই। স্কুলৰ পৰা আহি ভাত খাব লাগে বুলি মানে কাণ্ড জ্ঞান নাই। বেগটো থলে চাগে ক'লে নগ'ল ঠিকনাই নাই। এতিয়া মানুহ মাতিছো মাত বোলে নাই। বোলো শুনিছানে? ক'লে গ'লা হয়? কণপিতো স্কুলৰ পৰা আহিছিল নহয়। ভাত দিব লাগিছিল আকৌ তাক। ক'লেনো গ'লা আৰু। ল'ৰাটো মাতি কেলে ভাত কেইটামান দিব পৰা নাই জানো বাৰু? ইপিনে যে পিতেক ঘৰত নাই, বাপেকৰ খবৰে নাই। বোলো সেইটোকে বিচাৰি ফুৰিছো। ময়ো দেখিছিলো অহা। এতিয়া গোটেইখন চিঞৰ বাখৰ লগাইছো। ভাবিছিলো টিভি ৰুমত চাগে টিভি চাই আছে। আহি চাওঁ মানুহে নাই। ক'লে গ'ল ঠিকনাই নাই এইটো। স্কুলৰ পৰা আহি মানে মানুহ নাইকিয়া হৈ থাকিলে। ল'ৰাটো যে আৰু দেই একদম মানে ল'ৰাটো ভাত পানীত ৰাপ নাইকিয়া হৈছে বুজিছানে? ইয়াক লিভাৰ টনিক এটাকে খুৱাব লাগে বুজিছা। তাৰ লিভাৰটোহে চাগে বেয়া হৈছে। সেইটো কাৰণে তাই ইমান ভাত পানীত ৰাপ নাইকিয়া হৈছে আকৌ। তাকেহে পাই। ময়ো কথাটো ভাবি নথকা নহয়। আপোনাক মই সদায় কম বুলি ক'বলৈকে পাহৰি থাকো। এটা কাম কৰা বুজিছা, সি বেলেগ কাৰো ঘৰলৈ যোৱা নাই। সি নিশ্চয় মামণিহঁতৰ ঘৰলৈ গৈছে। তুমি এটা কাম কৰা, মামণিলে ফোন এটা কৰি সোধা আমাৰ ই গৈছে নেকি। যদি গৈছে বুলি কয় তাক ফোনটো দিবলৈ কয়। ভাতকেইটা খাই যাবলৈ কোৱা। ভাতকেইটা খাই লাগিলে আকৌ খেলিবলৈ যাব। কৰা বাৰু তুমি ফোনটো। কথাটো কিন্তু ঠিক কথাই কৈছে। মই ফোনটো কৰো ৰ'ব। কথাই কৰি কৰবাত। পিতেৰৰ লিভাৰ বেয়া হোৱা নাই। মোবাইলৰ ডাটা চাটা গোটেইখন শেষ কৰি মানুহ নাই। গম পাইছেনে? ই মানে আহি কিবা ফিল্ম চাই আছিলে চাগে। নহ'লেনো ডাটাটো ইমান সোনকালে শেষ হয় নে? অনলাইনত এইবিলাক কিবা কিবি ফিল্ম চালেহে কিবা ইমান সোনকালে ডাটাটো শেষ হয়। ইয়াক আজি আহক ৰ। ইয়াক আজি আহি পানি দিব লাগিব। হয় নি? চাওঁ দিয়াচোন মোবাইলটো মোৰ হাতত দিয়া। এইটো লওক। হয়তো ডাটা শেষেই হ'লচোন।
ইমান পটককেনো ই কেনেকৈ ডাটাটো শেষ কৰিলে? তুমিওচোন দিনটো চলাই আছিলা, তুমিয়ে শেষ কৰিলা চাগে। ই অলপমানহে চলালো, কিবা অকণমান চালে আৰু চাগে, তুমিয়ে শেষ কৰিলা, বুজিছানে? ল'ৰাটো কেনে নুদুখিবা আকৌ। হ'ব, আপুনি এনেকৈ কথা কয় ল'ৰা মূৰৰ ওপৰত তোলালে, গম পাইছেনে? আহক আজি, ইয়াত আজি ভালকৈ এহিকণি দিম। এহিকণি তাক নিদিয়ালৈকে আজি মই শান্তিত থকা মানুহ নহয় কিন্তু। কৈ থলো, আহক মোবাইল চলাবলৈ আহে। ইমান কোৱা মোবাইলটো নেচাবি। নাই মানে নুশুনে, আৰু চাব, সেই ডাটাডাল খুলিহে চাব। অনলাইনৰ কাম এখিনি কৰিবলৈ আছিলে, এতিয়া ডাটাটোৱে শেষ হৈ থাকিলে। খা বাপেকে, কি কৰ, মাথা চাথা গৰম কৰি দিব। আহক সি আজি। মই ঠিকেই অনুমান কৰিছো, একো এটা জেং নলগোৱাকে ই এনেকৈ নোকোৱা নেমেলাকে গাই থৈ থকা মানুহ নহয়। আজি মানে এহিকণি পাব। আমাৰ ল'ৰাটো মানে ভাল নলগা জেঙত লাগি থাকেগে দেই। মাকৰ মোবাইল চলে কি গতি হয় জানে, আকৌ সেই মাকৰ মোবাইলডালহে পায়গে। ঐ ভেবেলা, কি কৰিছ? সেইদিনা ওলাই আছোন, বৰ ডাঙৰ কথা এটা হ'ল। ৰাম, এইটো ওলাই অহাই নাই। ভেবেলা, কি হ'ল মাত কথা নাই? বেগে পাইছ না? কি হ'ল ইমান উঠা নোপোৱাকে চিঞৰিছ? কোনোবা কৰবাত মৰিল নেকি? আহিল নহয় ওলাই, ইমানকে চিঞৰে নেকি তেনেকে? স্কুলৰ পৰা আহি পাইছোহে, ভাতকেইটা ভালকে শান্তি মতে খাবলৈ নিদিলি। কি হ'ল ক এতিয়া? মুখৰ আগত থিয় হৈ আছো, এতিয়া মাত বোল নাইকিয়া হৈ থাকিল যে। কি হ'ল ক আকৌ? কি হ'ল নহয়, বহুত ডাঙৰ কথা এটা হ'ল। আজি কি হয় ঠিকনা নাই। এই কণপিটো আজি জীয়াই থাকিবনে, পিঠি থাকিবনে, মাথা থাকিব, কোনো ঠিক নাই বুজি। ক'ত ইমান নলগা জেঙত লাগিলিগে? ক'ত কি জেং লগালি? কচোন ক, কিবা সমাধান হয় নেকি আকৌ? ভয়াই, কি কবা? স্কুলত যে যিখন কাহিনী ওলাইছিলে চিৰিয়েলখন, সেই চুপা-চুপি, ঘৰলৈ গৈ মাৰ মোবাইলত ইউটিউবত চাৰ্চ কৰিলো চুপা-চুপি, আহিলেও। তাৰপিছত এখণ্ডকে চাই গৈ থাকোঁতে 9টা খণ্ড শেষ হ'ল, গম পাইছনে? তাৰপিছত মন গ'ল মোৰ 10 নম্বৰ খণ্ডটো চাবলৈ। 10 নম্বৰ খণ্ডটো চাবলৈ বিচাৰিছো। নাই নহয়, বুজিছনে? বিচাৰি নাপালো আৰু। সেইটোনো কি ডাঙৰ কথা? নেপালি নাই আৰু, তাতে কি হ'ল? তোৰ মাথা পিঠিনো কেলে ভাগিব বুলি কৈছ? তই মেইন কাহিনীটো শুনিবলৈ আছেই। জেংটো লাগিল সেইখিনিতে। 10 নম্বৰ খণ্ডটো বিচাৰোঁতে নাপাওঁ। তাৰপিছত মানে তেনেকৈ বিচাৰি থাকোঁতে ভালেমান দেৰি শেষ হ'ল, বুজিছনে? নেটটো শেষ হৈ থাকিলে নহয়। তাৰপিছত ডাটাটো যেতিয়া শেষ হৈ থাকিলে, মই মোবাইলটো চোফাতে থলো আৰু মানুহ পলাই দিলো। নহ'লে মায়ে গম পাব লাগিলে কেনেকুৱা পিটন দিব আকৌ। এতিয়া মানে তই ভয়ত পলাইছ। এতিয়া পিছে কি কৰিম বুলি ভাবিছ? কি কৰিবি আৰু? মই পলাই দিলো। মায়ে সুধিব যে ক'লে গৈছিল, মই ক'ম তহঁতৰ ইয়ালৈ খেলিবলৈ আহিছিলো বুলি ক'ম। তাৰপিছত মোবাইলটো মায়ে য'ত থৈছিলে ময়ো তাতে থৈছো, খালি মায়ে টিভি টেবুলত থৈছিলে আৰু যেনিবা মই চোফাত থৈ আহিছো। ৰুমটো একেটাই ন, ক'ত গম পাব কোনে চাইছিলে? কিন্তু গম পাব লাগিলে বৰ বেয়া পিটন দিব আকৌ। বুৰ্বক, ইমান সাধাৰণ কথাটোতে ইমান ভয় কৰে নেকি? মইতো আমাৰ পাপাৰ ভাগৰ মোবাইলত কেতিয়াবা ডাটা শেষেই কৰি দিওঁ ৰাতিপুৱাই, তথাপিতো একো নকয়। তই এদিনহে শেষ কৰিছ, কেলে ইমান টেনশ্যন লৈছ? বেটাল, মোৰো পাপা ভাগৰ মোবাইলত ডাটা শেষ কৰি দিলো, ন' টেনশ্যন। কিন্তু মাৰ মোবাইলতহে লাগে ন জেংটো। আৰু আমাৰ যে সেইদিনাখন সেই টিভিটো আনিলে, কেলে আনিলে বুলি ভাবিছ? মই মোবাইল চাই থকাৰ কাৰণে মোবাইল নাচাবি বুলি কৈ মোক টিভি চাবলৈ হৈ টিভিটো আনি দিছিলে। এতিয়া মই টিভি নাচাই যদি সেই ডাটা শেষ কৰোগে, আৰু সেইটো কথা যদি গম পায়, মোৰ পিঠি বাগৰ ফেলিয়া নহ'বনে বেটাল? বাদ দে সেইবিলাক টেনশ্যন লৈ থাকিবলৈ। গম নাপায় তইচোন স্কুলৰ পৰা গৈছ, অকণমান দেৰিহে থাকিছ। কিমান 1-2 ঘণ্টা থাকিছ, মানুহ গুচি আহিলি। কবি আকৌ মই আহি পানি অলপ হ'লো, হৈ পানি খেলিবলৈ গ'লো। মই মোবাইল চোৱাই নাই, তেনেকৈ কৈ দিবি, ক'ত গম পাব? মোক অকৰা ভাবিছ? সেইটো কাৰণেতো মই মাক নোকোৱাকে মনে তহঁতৰ ইয়ালৈ গুচি আহিছো। এতিয়া গধূলি সময়তহে যাম, সুধিব নহয় ক'ত গৈছিলি, তহঁতৰ ঘৰলৈ খেলিবলৈ আহিছিলো বুলি ক'ম। আৰু মোবাইলৰ কথা মই যে নাম চুটিও নুলিয়াও, গম পালি? ক'ত গম পাব? নেপায় ন? নেপায়, ক'ত গম পাবনো? তই লৈছ বুলি নাই দেখা নহয়, হয় নাই বাৰু? নে দেখিছিলে নেকি? নাই দেখা। মায়ে মোক ৰুমলৈ সোমাই যোৱাহে দেখিলে। ভিতৰত মই কি কৰিছো কি নকৰিছো দেখাটো একো দেখা নাই। খালি যেনিবা সেই মোবাইলটোহে অকণমান গণ্ডগোল লাগিলে। মায়ে টিভি টেবুলত থৈছিলে, মই চোফাত থৈ দিলো। পাহৰিব চাগে নাই, হয় নাই বাৰু? পাহৰিবতো আকৌ। হাজাৰ কোটিটা টেনশ্যনৰ ভিতৰত মোবাইলটো কেতিয়া আহি ক'ত থলে, ক'তনো মায়ে ইমান মনত লৈ থাকিব? ভাবিব মই চোফাতে থৈছিলো, তেনেকৈ বুলিয়ে ভাবিব। টেনশ্যন নলবি, বল এতিয়া খেলোগে বল। ঠিক আছে, বল খেলোগৈ। কি হ'ল? সন্ধিয়াই হ'ল, ল'ৰাটো এতিয়ালৈকে নাহিলচোন। সঁচাকে ভয়তে নাই অহা নেকি বাৰু? কি কৰা যায়, কি কৰিলে ভাল হ'ব? বোলো শুনিছেনে? বাহিৰলৈ আহকচোন, অলপ বাহিৰলৈ। বিচাৰি যোৱাই ভাল হ'ব যেন পাইছো আৰু। হেৰা, কোৱাহে, কিয় মাতিছিলানো? শুনিছে? আমাৰ ল'ৰাটো ভয়তে নহা হ'ল নেকি বাৰু? এতিয়াচোন সন্ধিয়া হৈ 7-8টা বাজিব হ'লা। এতিয়ালৈকে নাই অহা যে, কি কৰা যায় বাৰু এতিয়া? কি কৰিবা আৰু? ডাটা শেষ কৰা মানুহৰ এনেকুৱাই গতি হ'ব লাগে, নে কি কোৱা? কি একেখিনি কথাকে পাগল হৈ থাকিলো? অথনি মোক খং উঠি আছিলে কাৰণে কৈছিলো, ইমান ৰাতিলৈকে ল'ৰাটো অহা নাই, চিন্তা নালাগে নেকি কিবা? সি বেলেগ কলৈ যোৱা নাই। ভেবেলাহঁতৰ ঘৰতে আছে। সিহঁতৰ ঘৰতে খেলি আছে চাগে, বুজিলা? মই লৈ আহোঁগৈ, ৰ'বা। যাওকচোন, বিচাৰি যাওক। যদি ভেবেলাহঁতৰ ঘৰত আছে, আপুনি একেচাতে তাক লৈ আহিব। ঠিক আছে, মই লৈ আহোঁগৈ, ৰ'বা। মা কচম, খেলি থাকোঁতে ইমান ৰাতি হৈ গ'ল বুলি গমেই নাপালো। ভালেমান ৰাতি হ'ল নেকি? সৰ্বনাশ, আজি আকৌ ঘৰত গৈ কি হয় কিন্তু ঠিকনা নাই দেই। য'তেহে বাঘৰ ভয়, ততেহে বোলে ৰাতি হয়। এনেই ডাটা শেষ কৰি চেণ্টিমেণ্ট গৰম হৈ আছে, আকৌ বাৰু আজি ইমান ৰাতি হৈ যাব লাগে নে মোৰো? লাহে গৈ থকাই ভাল হ'ব আৰু। চাউতকে কিবা এটা পৰা নিচিনা লাগিলে ৰাস্তাত, আকৌচোন চাউতকে নাইকিয়া হৈ থাকিলে। নে মই কিবা সপোন দেখিছো নেকি? মানুহে কয় এইডোখৰত হেনো ৰাতি ভূত ওলাই বোলে। কেনেবাকে ভূত চুত নহয়তো। ভূত ওলাব লাগিলে মোৰ এতিয়া কি হ'ব? নাই, মই সোনকালে যোৱাহে কথা। ল'ৰা, ইমান ৰাতি ক'ত গৈছিলি? কেনেবাকে সঁচা ভূত চুত নহয়তো, ভয়হে লাগে পায়। মা, মুখৰ আগতে ঘপককে কি দেখিলো? কৃষ্ণ। কোন কি তেনেকে ভয় খাবলৈ আহিছ? খাব লাগে, সঁচা চলিয়াই দিম আকৌ। চিনি পোৱা নাই মানুহ? কি কলি? চৰিয়াচোন পাৰ যদি। মা ভাগৰে। মা, ভূত ওলালে।
শুনিছে ঐ ৰ'বচোন ৰ'ব ঐ সেইপিনে কাণ পাতকচোন ঐ কম্পিউটাৰ চিঞৰা নিচিনা শুনা নাই নে বাৰু হে ঐ ক'ত ক'ত ঐ এইপিনে আহক ঐ ক'ত ঐ মই নাই শুনাচোন ঐ তুমি কিবা ভুল শুনিলা চাগে বুজিছানে এ নহয় নিজৰ ল'ৰাটোৰ মাতটো নিজে বুজি নাপাম নেকি আৰু কম্পিউটাৰে হয় মই শুনিছো আকৌ ঐ মা ঐ ভূত ওলাইছে ভূত ঐ পাপা খালে ঐ ঐ এইপিনে পাই মাতিছে এইপিনে আহক তো ঐ মাতটো আমাৰ কম্পিউটাৰে হয় কিন্তু হৈছে কি বোলা 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 অলপ আগবাঢ়ি যাওঁ বোলা ঐ আহকচোন আহক ঐ এইটো ঐ এইপিনে তল পিনে দি চৰি গ'ল যে ক'ত এই পিছপিনে চোৱা পিছপিনে ঐ কম্পিউটাৰ ঐ কি হ'ল তই পিনৰ পৰা চচৰি হৈ ওলাই আহিছে ঐ উঠ ক'ত এক্টিং কৰিব লাগিছে উঠ ঐ বাটত ভূত এটা ওলাইছিলে গুলু মুলু ভূত হে ক'ত ওলাইছিলে ঐ কম্পিউটাৰ উঠ চোন গুলু মুলু ভূত এটা দেখিছিলো দেখিছিলি ঐ কি হ'ল তই ইপিনে পৰা চচৰি ফুৰিছ শুনো বেছিকে ভয় খালি নেকি ভয় খাই দৌৰিছো পাপা মই এতিয়া ভয় লাগি আছে পাপা শুনো ৰচোন তই যে ডাটা শেষ কৰিছিলি মই সেইটো কাৰণে তোক নিপিটো ইমানকে ভয় নাখাবিচোন তই উঠ চোন থিয় হ কিহৰ ডাটা ক'ত ডাটা কি ডাটা তই যে মোবাইলৰ ডাটা শেষ কৰি থৈ গৈছিলি সেইটো কাৰণে তোক নিপিটো আৰু উঠ চোন তই থিয় হ কেলে ইমানকে ভয় খাই আছ সঁচাকে ভূত দেখিলি নেকি মই মিছাকে নাই কোৱা সঁচা সঁচি গুলু মুলু ভূত এটা দেখিছিলো তোক মায়ে নিপিটো কৈছে নহয় তই থিয় আছোন থিয় হ এইটো পিছে আহি থকা নাই তোৰ ন পাপা হেই এইটো নাই অহা ক'ত দেখিছিলি ন ভূতটো সঁচাকে কৈছ নে বাৰু তই মোবাইলৰ ডাটা শেষ কৰাটো মই সঁচা কথা কিন্তু সেইটো কাৰণে মই ইমান ভয় খোৱা নাই সঁচা সঁচিকে গুলু মুলু ভূত এটা দেখিছিলো শুনিছে কলীয়া বেজকে আনেগে নেকি নহ'লে ৰ'বা তুমি এটা কাম কৰা ইয়াক ৰুমলৈ নি অলপ ৰেষ্ট কৰিবলৈ দিয়া মই কলীয়া বেজৰ ওচৰৰ পৰা আহোঁগৈ ঠিক আছে আপুনি সোনকালে আহিব আকৌ বল শুনো ভিতৰত অকণমান ৰেষ্ট কৰি দিম বল ভূত দেখি ভয়ৰ চোতত চুচৰিহে ঘৰ ওলাইছেহি মাকে আকৌ ডাটা শেষ কৰাৰ কাৰণে নিপিটো বুলি ক'লত মানুহচোন থিয় হৈ খোজকাঢ়ি যাব পৰা হৈ গ'ল কাহিনীটোনো কি যিয়ে হওক যাওঁচোন মই কলীয়া বেজক লৈ আহোঁগৈ